আজি ৰাতিপুৱা শুই উঠিয়ে মই মোবাইলটো চাইছোঁ আৰু মোবাইলটোত হোৱাটছআপত প্ৰায় 3000 মান মেছেজ লগে লগে মই ভাবিছোঁ যে মই এতিয়া সেলিব্ৰিটি বনি গৈছোঁ ওভাৰনাইট মোৰ কিবা ভিডিঅ' ভাইৰেল হৈছে গতিকে মোৰ তাত ইমানবিলাক ফেনৰ মেছেজ আহিছে গতিকে মই লগে লগে ইনষ্টাগ্ৰামত গৈছোঁ ইনষ্টাগ্ৰামত গৈ মই যিমানবিলাক ফ'ল' কৰিছিলোঁ চবকে আনফ'ল' কৰিছোঁ কাৰণ অসমত আপুনি যদি সেলিব্ৰিটি অথবা ফেমাছ বুলি আপোনাক ধৰিব লাগে তেতিয়া এইটো এটা ভেৰিফিকেশ্যন প্ৰচেছ আপুনি এইটো কৰিব লাগিব আপুনি ফ'ল' কৰা মানুহবোৰক যেতিয়ালৈকে আপুনি আনফ'ল' নকৰে তেতিয়ালৈকে আপোনাৰ অসমত সেলিব্ৰিটি বুলি ধৰা নহয় চ' মই সেইটো কাম কৰিছোঁ আৰু লগে লগে হোৱাটছআপত গুচি আহিলোঁ বিশ্বাস হোৱা নাই আপোনাৰ আপুনি গৈ চাওক ইনষ্টাগ্ৰাম তাৰপিছত হোৱাটছআপত আহি মই যেতিয়া হোৱাটছআপটো অ'পেন কৰিলোঁ তেতিয়াহে মোৰ মূৰটো গৰম হ'ল কাৰণ এইবিলাক ফেন চেনৰ একো মেছেজ নাই এটা গ্ৰুপত আহিছে মেছেজ গ্ৰুপটোৰ নাম কি জানে 1 জানুৱাৰীত খানা খাম আমি আৰু এইটো দেখাৰ লগে লগে যিকোনো সুস্থ মানুহৰ মূৰৰ বিকৃতি ঘটিব কাৰণ এইখন নাটক প্ৰত্যেক বছৰে চায় যোৱাবাৰ চলিছিল তাৰ আগতেও চলিছিল এইবাৰো আৰম্ভ হৈছে আৰু ভৱিষ্যতেও চলিব নাটকখনত কিছুমান বেকাৰ বন্ধুই পৰিচালনা কৰে যিকেইজন বন্ধু আগৰ পৰা থাকে কিন্তু নাটকৰ দিনাখন নাথাকে অৰ্থাৎ পিকনিকৰ দিনাখন এইকেইজন বন্ধু ক'ত যায় মই নিজে নাজানো আৰু মই গ্ৰুপটো খুলি ভাবিলোঁ কোন কোন আছে চোৱা যাওক মেম্বাৰ আৰু মেম্বাৰ চাই দেখিলোঁ সেইকেইজন ল'ৰা এডমিন যিকেইজন যোৱাবাৰ পিকনিকৰ সময়ত নাছিল আৰু এটা আচৰিত কথা এইকেইজন ল'ৰাৰ মানে এনেকুৱা মানুহবিলাকৰ বছৰটো বাকীকেইটা দিনত ফোন নন ষ্টপ অ'পেন থাকে কিন্তু পিকনিকৰ দিনা চুইচ অফ যোৱাবাৰ কি হৈছিল পিকনিক এৰেঞ্জ কৰাৰ দায়িত্ব মোৰ ওপৰত আছিল আপুনি গমে পায় আগৰ ভিডিঅ'টোত গমে পাইছে মই প্লেনিং কৰাত এক্সপাৰ্ট গতিকে পিকনিক এৰেঞ্জ কৰাৰ দায়িত্বটো মোৰ আছিল বাকী চব ৰেডি বাছ ৰেডি মাংস ৰেডি চাউল নিমখ তেল দাইল চব ৰেডি কিন্তু পিকনিকৰ দিনা এটা বস্তু নাই পিকনিকত যোৱা মানুহ নাই বাটে বাটে যাকে পাইছোঁ মই তাকে উঠাই লৈ গৈছোঁ তেতিয়াৰ পৰা কামত ধৰিছোঁ মই পিকনিক এৰেঞ্জ কৰা নাই কিন্তু এইবাৰো সিহঁতে মোক মই গম নোপোৱাকৈ সেইটো দায়িত্ব দি হৈছে এইবাৰো মই এৰেঞ্জ কৰিব লাগে গতিকে মই এটা উপায় উলিয়াইছোঁ উপায়টো কি জানেনে ভাৰ্চুৱেল খানা সিহঁতে যেতিয়া মোক কৈছে গ্ৰুপত মই এৰেঞ্জ কৰিব লাগে বুলি তেতিয়া মই কৈছোঁ যে বাছ বুকড সিহঁতে ক'লে কি বাছ মই বাছৰ ইমজি এটা চেণ্ড কৰিছোঁ মই ক'লোঁ এইখন বাছ বুকড তাৰপিছত হাঁহৰ ইমজি কেইটামান দি পেলাই গৈছোঁ এইকেইটা হাঁহ আমাৰ কাৰণে অৰ্ডাৰ কৰা হৈ গৈছে আৰু পিকনিকৰ দিনা কি কৰিম জানে জুই ইমজি কেইটামান দিম জুই ইমজি কেইটা দি ক'ম এতিয়া খানা ৰান্ধি আছে তাৰপিছত ভাতৰ ইমজি কেইটা দি ক'ম এতিয়া চবে খাব এইটো মোৰ উপায় ভাৰ্চুৱেল খানা ইয়াৰ বাহিৰে বেলেগ উপায় নাই কাৰণ পিকনিকৰ দিনাখন এই গ্ৰুপ খোলা এডমিনবোৰ ক'ত যায় সেইটো ভগৱানে জানে সিহঁত মাটি ফুটি সোমায় নে আকাশ ফালি ওলাই যায় সেইটো ভগৱানে জানে সিহঁতক ক'তো বিচাৰি নাপায় আপুনি সেইদিনা আৰু এডমিন কেইজন বাকী কথা বাদে দিওঁ এডমিন কেইজনে নাথাকে আৰু গ্ৰুপটোত ইমান মেম্বাৰ বেছিভাগতো মই চিনিয়ে নাপাওঁ ক'ৰ পৰা আহে সেইটো ভগৱানে জানে চ' এই ভাৰ্চুৱেল খানাৰ বাহিৰে বেলেগ উপায় নাই এইবাৰতো মই ভাৰ্চুৱেল খানা দি 1 জানুৱাৰী মই পাৰ কৰিম বুলি ভাবিছোঁ আপুনি কেনেকৈ পাৰ কৰিব আমাক কমেণ্ট কৰি জনাওক